ভণ্ডামিৰ চূড়ান্ত সীমা লংঘন ফু বাবা বস্তা বাবাৰ পিছত এইবাৰ আবিৰ্ভাৱ চুমা বাবাৰ চুমা বাবাৰ পদূলিলৈ অন্ধবিশ্বাসীৰ হুঁত আজব চিকিৎসা পদ্ধতিৰ দৃশ্যক লৈ তোলপাৰ ৰাজ্য নিউজ 18ৰ বাতৰিৰ পিছতেই ভণ্ড বাবাক গ্ৰেপ্তাৰ ইয়াতকৈ জঘন্য দৃশ্য হয়তো আপুনি পুনৰ দেখা নাপাব এটা চুমাৰে হেনো এই ভণ্ড বাবাই আৰোগ্য কৰে দুৰাৰোগ্য ৰোগ ভণ্ড বাবাৰ এই অপাৰ মহিমাৰ খবৰ বিয়পি পৰাৰ পিছতেই এটা চুমাৰ বাবে চুমা বাবাৰ পদূলিত এইসকল অন্ধবিশ্বাসী চুমা প্ৰাৰ্থী বেজৰ বেজালিত ভৰসা কৰি স্বাস্থ্য বিভাগে বিভাগটোৰ সমস্ত দায়িত্ব বেজৰ ওপৰত এৰি দিয়াৰ দৃশ্য মঙলবাৰে পোহৰলৈ আনিছিল নিউজ 18 অসম নৰ্থ ইষ্টে তাৰ এদিন পিছতেই নিউজ 18এ উদঙাইছে স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ আন এক বিভৎস দৃশ্য এই দৃশ্য মৰিগাঁও ভঁৰালটোপৰ দূৰ দূৰণিলৈ বিয়পি পৰিছে ভণ্ড চুমা বাবাৰ মহিমা আৰু সেইবাবেই খাল বিলৰ বোকা পানী খচকি নাৱেৰে নৈ পাৰ হৈ অতি দুৰ্গম অঞ্চল অতিক্ৰমি চুমা বাবা ৰামপ্ৰৱেশ চৌহানৰ পদূলিত ভিৰ এইসকল অন্ধবিশ্বাসী ৰোগীৰ স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিয়ে ঢুকি নোপোৱা এইসকল লোকক বশ কৰিছে ভণ্ড চুমা বাবাৰ মহিমাই দলে দলে অন্ধবিশ্বাসী লোকৰ সঁহাৰি পোৱা চুমা বাবা ৰামপ্ৰৱেশ চৌহানে বিগত 3 মাহৰ পৰা মাতৃৰ সৈতে মিলি এইখন ঘৰতে চলাই আহিছে সভ্য সমাজক লজ্জানত কৰা এনে আজব চিকিৎসা ৰোগীক কোনো ঔষধ নিদিয়ে ভণ্ড বাবা ৰামপ্ৰৱেশ চৌহানে চিকিৎসাৰ নামত সকলোকে দিয়ে একোটা চুমা আৰু তাৰ পিছত উভত গুৰে নৃত্য এই ভণ্ড বাবাৰ নিউজ 18ৰ হাতত আহি পৰা এই বিশেষ ক্লিপ প্ৰচাৰ হোৱাৰ লগে লগে এই খবৰ কাণত পৰিল মৰিগাঁও আৰক্ষীৰ লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে চুমা বাবা ৰামপ্ৰৱেশ চৌহানক গ্ৰেপ্তাৰৰ পিছতেই অসুস্থ হোৱাৰ ভাও ধৰিলে চুমাৰে আনৰ চিকিৎসা কৰা ৰামপ্ৰৱেশে আমি অনুসন্ধান চলালোঁ গৈ দেখা পাওঁ যে তেওঁ কিছুমান অদ্ভুত ধৰণৰ চিকিৎসা কৰিছিল আৰু তেওঁ শাৰীৰিক আৰু মানসিকভাৱে খুব অসুস্থ হৈ আছিল বৰ্তমান তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰে বিহিত ব্যৱস্থা লয় তেওঁ বিগত কেইবামাহ ধৰি প্ৰতিদিনেই পুৱাৰে পৰাই ৰামপ্ৰৱেশ চৌহানে মৰিগাঁৱৰ গভুৱাটোপৰ বাসগৃহত আৰম্ভ কৰিছিল ৰোগৰ চিকিৎসাৰ নামত ভণ্ডামি নিজৰ গাত দেৱ দেৱতা লম্ভা বুলিও দাবী কৰি আহিছিল অন্ধবিশ্বাসী লোকসকলৰ আগত আহে পটকে দেব এই বিষ্ণুদেৱে আহে হনুমানৰ হেৰিও আহে কিন্তু পটকে নোহোৱা চাইনিজ থাকিলে মুখত লগত টানি দিওঁ মাথাৰ বিষ থাকিলে লগতে টানি দিওঁ লগতে নহয় মুখত চুহি দিওঁ দূৰৰ পৰা এনেকৈ নাকত লগাই এনেকৈ ধৰ নাকটো তামাৰ হাতৰ বেজালিৰ পিছত মৰিগাঁৱত চুমাৰে ৰোগৰ চিকিৎসা কৰা এই ঘটনাই পুনৰবাৰ উন্মোচিত কৰিলে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ প্ৰশ্ন হয় ফু বাবা বস্তা বাবা আৰু চুমা বাবাৰ পিছত আৰু কি দেখিব লাগিব ৰাজ্যবাসীয়ে মৰিগাঁৱৰ পৰা পৱন ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট